জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া নিজৰ মানুহেও এৰি যায়, টকা নাথাকে, মনত শান্তি নাথাকে আৰু মানুহে ভাবিবলৈ আৰম্ভ কৰে মোৰ লগত কিয় হয় এইবোৰ। জ্যোতিষবিদ্যাই কি কয়, কেতিয়াবা আমাৰ জীৱনৰ কষ্টবোৰ পানিছমেণ্ট নহয়, ই হৈছে এটা ছিগনেল। ইউনিভাৰ্ছে আপোনাক ৰখাই কয় যে এই পথটো আপোনাৰ নহয়। কেতিয়াবা দেৰি হোৱা মানে ফেইল নুবুজায়, কাৰণ সকলো মানুহৰ সময় একে নহয়। সূৰ্যও প্ৰতিদিন একে সময়তে উদয় নহয়, তথাপিও ই আমাক পোহৰ দিয়ে। যদি এতিয়া আপোনাৰ জীৱনত কষ্ট চলি আছে, তেতিয়া এই কথাটো মনত ৰাখিব, শনি বেয়া মানুহক শেষ কৰে কিন্তু ভাল মানুহক শক্তিশালী কৰে। আৰু এটা কথা, যি মানুহে সকলো হেৰুৱাইও হাঁহিব জানে, সেই মানুহক কোনো গ্ৰহই হৰুৱাব নোৱাৰে। এই ভিডিঅ'টো যদি আপোনাৰ হৃদয়ত লাগিল তেন্তে এটা লাইক কৰিব। হয়তো এই সময়খিনি পাৰ কৰাৰ বাবে আপোনাৰ কেৱল অলপ আশাৰ প্ৰয়োজন আছিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ' মোৰ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।